চাৰিজনী ছোৱালীৰ ডাঙৰ হিচাপে বাইদেৱে দেউতাৰ মুখাগ্নি দিলে। যেতিয়া বেলেগৰ মাক বা দেউতাক ঢুকালে বুলি শুনো মনত খুব দুখ লাগে। এতিয়া যিহেতু নিজৰ দেউতাক হেৰুৱালোঁ, সেই দুখৰ বেদনা কিমান যে ভয়ানক হ'ব পাৰে এতিয়া বুজি পাইছোঁ। অতিকৈ আপোন একেবাৰে ওচৰৰ ভালপোৱা মানুহজন চিতাত দেখি থকা সময়খিনি আটাইতকৈ কঠিন সময়, কষ্টকৰ সময়। দেউতা নামটোৰ লগত জড়িত হৈ থকা মৰম হাঁহি ফূৰ্তিৰ চেপ্টাৰটো আজিৰে পৰা সামৰণি পৰিল। আন্ধাৰ হৈ আহিল। চিতাৰ জুই শেষ নোহোৱালৈকে আমি ৰৈ থাকিলোঁ। সকলোৰে মন গধুৰ, চকুত পানী। আপোনালোকৰ লগত দেউতাৰ কথা পাতোতে পাতোতে চিতাৰ জুইও শেষ হৈ আহিল। জুই শেষ হৈ অহাত অহাকালি ৰাতিপুৱাই যোৰহাটলৈ যাবলগীয়া দদাইদেউহঁতকো সোনকালে হোটেললৈ যাবলৈ ক'লোঁ। পূজাৰীয়ে ঘৰৰ মানুহখিনিক তিনিবাৰ জুইত পানী ঢালিবলৈ কৈ চাকি জ্বলাই আশীৰ্বাদ লৈ ঘৰলৈ যাবলৈ ক'লে।